সিদ্ধান্ত মানি লোৱা নহ'ব অসম চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্ত মানি লোৱা নহ'ব অসম চৰকাৰৰ অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্ত মানি লোৱা নহ'ব জিন্দাবাদ দাবী দাবী অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰক মানি লোৱা নহ'ব অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্ত মানি লোৱা নহ'ব অসম চৰকাৰে অসমীয়া মাধ্যম বড়ো মাধ্যম আৰু মাতৃভাষাৰ মাধ্যমৰ শিক্ষানুষ্ঠানসমূহত প্ৰথমতে তৃতীয় শ্ৰেণীৰ পৰা এতিয়া ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান এই দুটা বিষয় ইংৰাজী মাধ্যমত পাঠদান কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত আমি ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছোঁ কাৰণ এই সিদ্ধান্ত ইতিমধ্যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপন্থী কাৰণ আমি সকলোৱে জানো যে আমি ছাত্ৰ ছাত্ৰীসকলে আচলতে যিকোনো এটা বিষয় মাতৃভাষা মাধ্যমত অধ্যয়ন কৰিলে আচলতে সহজে তেওঁলোকে আহৰণ কৰিব পাৰে কাৰণ এই বিষয়টো আচলতে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ কথালৈ কৈ আছে কাৰণ যিটো বিষয় কাৰণ এই সিদ্ধান্তই আচলতে অসম চৰকাৰে এনেধৰণৰ অদূৰদৰ্শী আৰু বিজ্ঞানসন্মত সিদ্ধান্তই যে অসমীয়া মাতৃভাষা মাধ্যম আৰু বড়ো মাধ্যম আৰু আমাৰ মাতৃভাষা মাধ্যমক যে ধ্বংসম হ'ল ফেলিব নিশ্চিত আৰু সেইকাৰণে আমি আজি বিৰোধিতা কৰিছোঁ কাৰণ যিটো কথা ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী আৰু দেশৰ গৃহমন্ত্ৰীয়েও এটা কথা কৈ আছে যে মাতৃভাষা আৰু মাতৃভাষা মাধ্যমত প্ৰচাৰ বুলি আহ্বান জনাই আছে আনকি শেহতীয়াকৈ বিশ্ববিদ্যালয়ৰ অনুদান আয়োগেও যে স্নাতকোত্তৰ পৰ্যায়লৈকে যে মাতৃভাষা মাধ্যমত অধ্যয়ন আৰু মাতৃভাষা মাধ্যমত পাঠদান কৰিবৰ কাৰণে বা পৰীক্ষা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে ভাৰতবৰ্ষৰ সকলো বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ তেওঁলোকে লিখিতভাৱে আহ্বান জনাইছে এনে ক্ষেত্ৰত কিন্তু অসম চৰকাৰে সম্পূৰ্ণ বিপদস্থিতি গ্ৰহণ কৰিছে কিন্তু কোনো কাৰণ হ'ব নোৱাৰে কাৰণ আমি সদৌ অসম ছাত্ৰ সন্থাই এই সিদ্ধান্ত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ কাৰণ চৰকাৰে এনেধৰণৰ আকস্মিক পৰিহাৰ কৰিব লাগিব কাৰণ মাতৃভাষা ৰক্ষা কৰিব লাগিব এই কথা কোনো কাৰণত আমি হ'ব নোৱাৰে গতিকে আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছে যে মাতৃভাষা মাধ্যম বিৰোধী চৰকাৰৰ যি আকস্মিক এই স্থিতি অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰিব লাগিব অন্যথা আমি সদৌ অসম ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ঘোষণা কৰিম সিদ্ধান্তৰ প্ৰতিবাদত আৰু চৰকাৰৰ এনে আক্ৰোশ আৰু সহকাৰী সিদ্ধান্তৰ পৰিহাৰৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ আজি বিক্ষোভ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আৰু চৰকাৰলৈ আমাৰ আহ্বান যে এই যি মাতৃভাষাৰ বিৰোধী যি সিদ্ধান্ত অতি শীঘ্ৰে বাতিল হ'বই লাগিব অন্যথা আমাৰ ছাত্ৰ সন্থাৰ আন্দোলন অব্যাহত থাকিব নহ'ব